স্বচ্ছতাটো অন্তৰৰ পৰা আহে। আমি সকলোৱে নিজৰ নিজৰ দায়িত্বটো পালন কৰিলে হয়তো ইমান আৱৰ্জনা আমি সকলো জেগাতে নাপাওঁ। তথাপিও আজিৰ দিনটো ধাৰ্য কৰা হৈছে 1 দিন 1 ঘণ্টা বুলি, য'ত আমি শ্ৰমদান কৰিব লাগে, যাতে আমি আৰু মানুহখিনিক এৱেৰ কৰিব পাৰোঁ, তেওঁলোকৰ মাজত সজাগতা আনিব পাৰোঁ যে আমি চাফাই বা স্বচ্ছতাটো আমাৰ কাৰণে কিমান জৰুৰী। আমি মানুহ হিচাপে জীয়াই থাকিবলৈ আমাৰ কৰণীয় কিছুমান আছে। সেইটোতে আমি মানে জাষ্ট এক্সাম্পল হিচাপে 1 আৱাৰৰ কাৰণে আজি সকলোকে শ্ৰমদান কৰিবলৈ দিছোঁ। বাকীখিনি যিখিনি আপোনালোকে কৈছে অ'ত ত'ত লেতেৰা দেখোন হৈয়ে থাকে, চাওক দেট হেজ টু কাম ফ্ৰম উইদিন। আমাৰ যিসকল ৰাইজ আছে তেওঁলোকেও সজাগ হ'ব লাগিব। দেখিছে ইতিমধ্যে আজি আমাৰ যি ভেৰগাঁও অঞ্চলত আমাৰ যিটো চাব ডিভিজন ৱাইজ পতা গৈছে, তাতে আপোনালোকে দেখিছে আমি চেম্বাৰ অফ কমাৰ্চ ইত্যাদিকো লগত মাতিছোঁ, তেওঁলোককো আমি অলপ চেনচিটাইজ কৰিছোঁ, পাব্লিককো আমি কৰিছোঁ, এৱেৰনেছ আনিবলৈ যত্ন কৰিছোঁ, যাতে সেই প্লাষ্টিক যোনটো ইউজ কৰি আছে সেইটো যাতে নকৰিলে বেটাৰ হয়। আমি কৈছোঁ বজাৰত মোনা লৈ আহিবলৈ, নাকি প্লাষ্টিক কেৰি বেগ ল'বলৈ। সেনেকুৱা ধৰণৰ আৰু ৱেষ্ট ছেগ্ৰিগেশ্যনৰ কথা আমি চ'ৰ্চতে কৰিবলৈ দিছোঁ। সাধাৰণ যিখিনি কথা আমি সকলোকে অলপ যিখিনি পাৰিছোঁ আজি যিসকল আহিছে তেওঁলোকৰ মাজত সজাগতা আনিবলৈ আমি যত্ন কৰিছোঁ। হ'লেও বিদ্যালয়সমূহতো আজি গোটেই আমাৰ এই কাৰ্যসূচীটো চলি আছে, আপোনালোকে ভিজিট কৰিবই পাৰিব। ল'ৰা ছোৱালীক শিকালে কি হয়, তেওঁলোক বেছিকৈ সজাগ হয় আৰু মাক দেউতাককো সেইখিনি সজাগতা তেওঁলোকে দিব পাৰে। গতিকে সেইটো টাৰ্গেট কৰা গৈছে। গতিকে আজি আমাৰ সকলো বিদ্যালয়তে সেইখিনি চলি আছে আৰু আপোনালোককো ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে বিদ্যালয়সমূহত ভিজিট কৰে। সেই 1 ঘণ্টাৰ শ্ৰমদান আজি আমি ল'ৰা ছোৱালীসকলৰ পৰা বিচাৰিছোঁ। আশা কৰিছোঁ আমিও ইয়াতে অংশগ্ৰহণ কৰি পেলাই কিবা এটা আমিও কণ্ট্ৰিবিউট কৰিব পাৰিম। আজি এণ্টায়াৰ দেশৰ লগতে আমিও ইয়াতে কৰিছোঁ, সেইটোৱে আমি ভাবিছোঁ। আৰু বাৰে বাৰে কৈ আছোঁ, সেইটো অন্তৰৰ পৰা আহিব লাগিব। নটিফিকেশ্যন ওলালেই নহয় বস্তুবিলাক, আমি তাতে দায়িত্বটো সামৰিব নালাগে। সেইকাৰণে আমিও আজি সদলৈ ওলাই আহিছোঁ, চাব ডিভিজনেল চিভিল অফিচৰ সকলো ওলাই আহিছোঁ। আমাৰ অফিচতো আমি কৰিলোঁ, যিহেতুকে এয়া 10টা বজাৰ পৰা, কিন্তু আমি আমাৰ অফিচত ৰাতিপুৱা 7:30 বজাৰ পৰা কৰিছোঁ, যাতে 10টা বজাত আমি ইয়াতে ৰাইজৰ মাজত থাকিব পাৰোঁ। ইমানখিনি।